হাই গাইজ, কি খবৰ? খবৰ নিশ্চয় সকলোৰে ভাল। আৰু আমি বৰ্তমান গৈ আছোঁ ইণ্ডিয়া গেট চাবলৈ, আৰু লগতে আপোনালোকক লৈ গৈছোঁ ইয়াৰ মুখখন চাচোন, ৰিয়েকশ্যন কেনেকুৱা দি হেৰি আছে দেখাইছোঁ চা। বেচেৰা কাহ ঘুটু ঘুটু মাৰি আছে, আইচক্ৰীম খাব নাপায়, ৰিয়েকশ্যন দি আছে। চ' আমি গৈ আছোঁ ইণ্ডিয়া গেট চাবলৈ, আৰু আপোনালোকো লৈ গৈ আছোঁ মোৰ লগতে। আপোনালোকো ব'লক ইণ্ডিয়া গেট চাই আহক। দেখাই আছোঁ, ভিডিঅ' চাই থাকিব ব'লক। আৰু এইখন হ'ল ইণ্ডিয়া গেট, আপোনালোকে দেখিছে অকণমান চ' দেখাই আছোঁ লাহে লাহে চাই থাকিব। আৰু এতিয়া ইণ্ডিয়া গেটৰ সন্মুখত মানে ইণ্ডিয়া গেট চাবলৈ ওচৰলৈ যাবলৈ আমি যাম তলেৰে, মানে ৰাস্তাৰ ওপৰলৈ ক্ৰছ কৰিবলৈ, যিহেতু একদম গাড়ী বহুত অহা যোৱা কৰি আছে, সেইকাৰণে যাম আমি মাটিৰ তলেৰে, ৰাস্তাৰ তলেৰে। চ' আপোনালোকো লৈ গৈ আছোঁ। আৰু এতিয়া যাম আমি ইয়াৰ ওপৰে ৰাস্তা তলেৰে আমি যাম। চবতে মানে পূৰা টাইট চিকিউৰিটি পূৰা। যাওঁতে মানে পূৰা চিকিউৰিটি, আহোঁতে ইমান নাই। চ' গৈ আছোঁ লাহে লাহে, আপোনালোকো লৈ গৈ আছোঁ, যিহেতু খোজকাঢ়ি যাব লাগে দেখাই আছোঁ। আৰু যিটো মানে তলেৰে ৰাস্তাটো গৈছে, সেই তলৰ ৰাস্তাটোৰে যাওঁতে ইয়াৰ বেৰবিলাকত চাওকচোন, এইবিলাক বহুত কিবা কিবি লিখি থোৱা আছে, আৰু এতিয়া পঢ়ি থাকিবলৈ মানে সময় নাই। ত' আহি আছোঁ তলেৰে, ধুনীয়াকৈ আপোনালোকক দেখুৱাই গৈ আছোঁ, লগতে মই নিজেও চাই গৈ আছোঁ। ইণ্ডিয়া গেট একদম ড্ৰিম প্লেচ, আহি আছোঁ ধুনীয়া আপোনালোককো দেখুৱাই গৈ আছোঁ। কেনেকুৱা লাগিছে কোৱা আহি? ভাল লগা নাই? খঙত জ্বলি আছে মুখত। এতিয়া আহিলোঁ আমি ইফালে তলেৰে, আৰু আকৌ এতিয়া উঠি আছোঁ ওপৰত, মানে যিহেতু ওচৰলৈ যাব লাগিব। চ' গৈ আছোঁ লাহে লাহে। আৰু ফাইনেলি আহি পালোঁ ইণ্ডিয়া গেট। একদম চাওক, আৰু মানুহ চাওকচোন ইণ্ডিয়া গেটত ফটো উঠা মানুহ, মানে ফুৰিব অহা মানুহ, কিমান মানুহ ইয়াত। আৰু ইণ্ডিয়া গেটৰ সন্মুখৰ এইবিলাক পৰিৱেশ, গাড়ী, দিল্লীৰ গাড়ী। চাওক ইয়াৰ সন্মুখৰ পৰিৱেশটো, আৰু একদম পূৰা এয়া হ'ল ইণ্ডিয়া গেট। আৰু মই বৰ্তমান উপস্থিত ইণ্ডিয়া গেটৰ একদম পূৰা ফ্ৰণ্টত। চাওকচোন ৰ'দ, মানে পূৰা ৰ'দ দিছে। মোৰ ফ্ৰণ্টত হ'ল ইণ্ডিয়া গেট, এইখন। পূৰা ওচৰৰ পৰা ইয়াতে আহিবলৈ চেষ্টা কৰিছোঁ, অকণমান একদম পূৰা ওচৰলৈ। যিহেতু আহিছোঁ, দূৰৰ পৰা যাম নেকি, ওচৰলৈতো আহিবই লাগিব না। আৰু এয়া হ'ল ইণ্ডিয়া গেট, সঁচাকৈ ধুনীয়া। আৰু এয়া হ'ল পৰিৱেশ, একদম ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক পৰিৱেশটো। আৰু আপোনালোকক একদম পূৰা আগলৈ লৈ আহি আছোঁ, য'ত মানে অমৰ জৱানৰ এই স্মৃতিটো আছে। ত' লৈ গৈ আছোঁ। মানুহ চাওকচোন, একদম মানুহ মানে পূৰা, ক'ৰ মানুহ গমেই নাপায়। আৰু এইটো হৈছে শ্বহীদ স্মৃতি অমৰ জৱান। কেনেকুৱা লাগিছিলে জনাব আপোনালোকে। চ' দেখুৱাই আছোঁ যিহেতু।
আৰু ভিডিঅ'বিলাক কেনেকুৱা লাগিছিলে আপোনালোকে চাই কিনে জনাব। আৰু এতিয়া আহিলোঁ আমি ইণ্ডিয়া গেটৰ পৰা। চ' নেক্সট এটা লোকেশ্যন আকৌ লগ পাম। স্কিপ নকৰাকৈ ব'লক।